नमस्कार गुड मॉर्निंग गाइज मैं आज मंदिर ओलाइছোঁ। आज गणेश चतुर्थी है। मैं जो बছৰ पातिছিলোঁ মোৰ দোকানত, কিন্তু এই বছৰ মই গমেই নাপালোঁ, বজাৰ চজাৰ কৰিবলৈ সময় নহ'ল। যোৱাকালি বিশ্বকৰ্মা গ'ল, বিশ্বকৰ্মাত আকৌ বজাৰ বন্ধ থাকে যে, সেইকাৰণে মই বজাৰ পাতি কৰিব নহ'ল। সেইকাৰণে এইবাৰ মই ঘৰত নাপাতোঁ, তেনেকৈ থাপনাত চাকি এগছি জ্বলাই দিম। সদায় যেনেকৈ জ্বলাওঁ, মাত্ৰ মই এতিয়া মন্দিৰলৈ গৈ সেৱা কৰি আহোঁ। আমি আহিলোঁ আমাৰ দুৰ্গা মন্দিৰলৈ। নেপালী বস্তিৰ প্ৰসাদ মানে অকল মিঠাই, ধূপ, চাকি আৰু তামোল এযোৰ। বাবাক বা লগ পাওঁনে নাই চাম আৰু। মন্দিৰ বন্ধ কৰিব লৈছিলে আৰু আশীৰ্বাদ দি দিয়ক ভালকৈ। आयुष्यविधं तथा सुखं च धर्माचलागो गौपुत्रं च सन्तोषरागसुखसंसर्पृष्ठग्रहस्य न करो भवानी মই এতিয়া ওলালোঁ মন্দিৰৰ পৰা। আশীৰ্বাদ ল'লোঁ। বাইদেউ এগৰাকী ধুনীয়াকৈ পূজা কৰি আছে। মই তেওঁক সুধি ল'লোঁ ভিডিঅ' তুলিব পাৰিম নে নাই বুলি। বাইদেৱে ক'লে তোলা, একো নহয়, সেইকাৰণে তুলি দিছোঁ। ইমান ধুনীয়াকৈ নিয়মবোৰ কৰি আছে, ময়ো ভালকৈ নাজানো যে, সেইকাৰণে সুধি লৈছোঁ। और प्रसादी दिले मुधुआके দিব নোৱাৰে। অঁ আগটো চিঙি কিনে দিব। অঁ ভিতৰতো আছে মূৰ্তি। কৰিলে নেকি নে যাব? আছেই। আচল মই এতিয়া আজি গণেশ চতুৰ্থী। অঁ গণেশ চতুৰ্থীৰ দিনাখন প্ৰথম গণেশ পূজা অঁ দেই, প্ৰথম গণেশ পূজা। তাৰপিছত ইফালে আহিব তোমাৰ শিৱ শংকৰ, বাপেকৰ মাকৰ শিৱ শংকৰ পাৰ্বতী মাতা, তাৰপিছত হনুমান আছেই, বিষ্ণু লক্ষ্মী আছেই, তাৰপিছত দুৰ্গা মাতা। অঁ সবচে ডাঙৰতো বুজি পাই ন, ডাঙৰজনীয়ে অঁ অঁ চবৰ পৰিয়ালক কৰি ল'ব বুলি অঁ সেইকাৰণে। तुमिও संसारको मालिक, समय शान्ति राख्नु, शान्ति राख्नु, बस भगवान।
চব ধুই ল'ব লাগে ন চিলনি পানী শুদ্ধ কৰিব লাগিব তাৰপিছতে চৰাই দিয়া যাব জয় প্ৰভু যথাশক্তি তথা হিচাপ जय विश्व शक्ति गणेश भगवान जय ইয়াত পূজা হৈ গ'ল ন এতিয়া ভিতৰত শিৱ বাবাৰ তাত যাব মই তাত যাম এতিয়া অঁ ভগৱানৰ মা দেউতাৰ ওচৰত যাম অঁ ঠিক আছে বাইদেউ এগৰাকীক লগ পালোঁ ইমান ধুনীয়াকৈ পূজাৰ নীতি নিয়মবোৰ দেখুৱালে এয়া বাইদেউৰ নামটো এতিয়া জানিব বিচাৰিছোঁ মোৰ নাম অমৃতা প্ৰধান হয় মই লক্ষী নেপালী বস্তি বাসিন্দা আৰু ইয়াত আজি গণেশ চতুৰ্থী হয় গণেশ চতুৰ্থীৰ দিনাখন মই সদায় আহোঁ সদায় পূজা কৰোঁ পূজা অৰ্চনা কৰোঁ আজিও আহিলোঁ আজি লগ পাই মোৰো ভাল লাগিলে ইমান ধুনীয়াকৈ নিয়মবোৰ শিকাই দিছে মোক মই জনা নাছিলোঁ এইবোৰ নিয়ম বাইদেউৰ পৰা বহুত ধুনীয়াকৈ শিকিলোঁ ভাল হ'ল মোৰ লাভ হ'ল বাৰু আজি লগ পাই ভাল লাগিলে মই আপোনাক ভিডিঅ'টো দি দিম হা হ'ব ঠিক আছে মোলৈ দি দিবা মই চাম তাৰপিছত পৰাপক্ষত মই শিকাওঁ চবকে শিকাওঁ মই পাৰিলে আপোনাৰ ওচৰত আহিম পূজা এদিন আহিবা ঠিক আছে অ'কে ধন্যবাদ বাইদেউ মই ওলালোঁ এতিয়া ঘৰলৈ বুলি আজি ভাল লাগিলে ধুনীয়াকৈ নিয়মবোৰ জানিলোঁ বাইদেউগৰাকীলৈ ধন্যবাদ থাকিল ধুনীয়াকৈ বুজাই দিলে মোক মই এতিয়া ঘৰলৈ গৈ পেলাই ভিডিঅ'টো বনাই মেলি আপলোড কৰিমগৈ বন্ধুসকল মোৰ আজিৰ ভিডিঅ' খণ্ডটি ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টি চাই নিশ্চয় ভাল পাব পুনৰ এটি নতুন ভিডিঅ'লৈ উপস্থিত হ'মহি আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যিসকলে কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ নমস্কাৰ